নমস্কাৰ, তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতু তোমালোকৰ কাউন্সেলিঙৰ ৰেজিষ্ট্ৰেশ্যন যোৱাকালি অৰ্থাৎ 10 জুলাইৰ পৰা ষ্টাৰ্ট হৈছে আৰু তোমালোকৰ সেয়া 17 জুলাইলৈকে চলিব, অৰ্থাৎ তোমালোকৰ এসপ্তাহ 1 উইক দিছে। এতিয়া কথা হ'ল এইখন মোৰ ওচৰত আছে ইউজাৰ মেনুৱেল, আৰু এতিয়া কথাবোৰ এতিয়া মানে ইম্পৰ্টেণ্ট কথাকেইটা হ'ল যে তোমালোকে কেনেদৰে ৰেজিষ্ট্ৰেশ্যনটো কৰিবা আৰু কি কি ভুল কৰিব নালাগে, তাৰ উপৰি কি কি ডকুমেণ্টছ লাগিব। এতিয়া যিহেতু DDA এই মেনুৱেলখন তোমালোকে যিহেতু পাইছা, বহুতে গ্ৰুপতো পাইছা, শ্বেয়াৰ কৰা হৈছে অলৰেডি, আৰু ইভাগেও পাইছা। নহ'লেও মই তোমালোকৰ গুগল ড্ৰাইভত দি দিম যদি ইনকেছ পোৱা নাই। যদি নাই, নিজেও তুমি যাব পাৰা, গৈ পিনি তুমি এখন আছটোত গৈ পিনি সেই ডাউনলোড কৰিব পাৰা আৰু DT এইটো কৰিব পাৰা। সেইটো বাৰু বাদ দিছোঁ, মেইন কথালৈ আহোঁ, ইম্পৰ্টেণ্ট কথাকেইটা আহোঁ। এতিয়া ইউজাৰ মেনুৱেলখন তোমালোকৰ যিহেতু দিয়া আছে, ইয়াত প্ৰচেছবোৰ কি কি কৰিব লাগিব মই আজি তোমালোকক ধুনীয়াকৈ বুজাই দিম। যদি পাৰা, মই এইটো ছাজেশ্যন আছে যে যদি পাৰা নিজে তুমি এপ্লাই কৰা, মানে ৰেজিষ্ট্ৰেশ্যনটো নিজে কৰা। কাৰণ তুমি CSC চেণ্টাৰ বা ওচৰৰ যিটো কম্পিউটাৰ চেণ্টাৰ যাবা, তাত বহুতৰ আগতে হৈছে যে ভুল কৰি দিয়ে বহুত কথা, আৰু তেওঁলোকৰ ইমানেই খৰধৰকৈ কৰে, ইমানেই কামবোৰ মানে হেৰি নহয় যে তোমাৰ নামটোত কিবা স্পেলিং ভুল কৰিব, তোমাৰ ডকুমেণ্টছত কিবা ভৰাই দিব। তো সেইটো কাৰণে বহুতৰ আগতে মানে প্ৰব্লেম হৈছে, এনেকুৱা নহয় যে নাই হোৱা, হৈছে, বহুতৰ হৈছে, আৰু তাৰ বাবে এডমিশ্যন কেঞ্চেলো বহুতৰ হৈছে। গতিকে মই এটাই তোমালোকে ছাজেশ্যন কৰিম, নিজে কৰা। কাৰণ তোমালোকে এতিয়া 12 পাছ কৰিছা আৰু প্ৰায় হায়াৰ ষ্টাডিতটো নিজেতো বস্তুবোৰ কৰিব লাগিব, লোকৰ ডিপেণ্ডেণ্ট হৈ থাকিলেতো নহ'ব। পাৰা যদি নিজে কৰা, মই দেখাই দিম তোমালোকক প্ৰচেছবোৰ। যদি নোৱাৰা তেতিয়া তোমালোকে CSC চেণ্টাৰ কৰা, নকৰিব বুলি কোৱা নাই। কিন্তু এটা কথা মনত ৰাখিবা, তোমালোকে যেতিয়া কৰিব মানুহজনে, মানে তোমাৰ CSC চেণ্টাৰৰ যিজন তোমাৰ ওচৰৰ মানে দোকান তোমাৰ কৰিবা ন, যি বুলি কোৱা সেইটো তোমালোকে, মানে ওচৰৰ যিটো কম্পিউটাৰ চেণ্টাৰ, তাত যেতিয়া কৰিবা তোমালোকে লগতে বহি থাকিবা আৰু তেওঁ যি ডিটেইলছবোৰ ফিল কৰে চাই থাকিবা, আৰু তেওঁক ক'বা যিমান পাৰা কাৰেকশ্যন কৰি, মানে লাহে ধীৰে কৰিবলৈ, সুস্থিৰে। কাৰণ এটা ভুলৰ বাবে তোমালোকৰ মানে ভাল এটা কলেজত পালোঁ বা ভাল এটা ছিট তোমালোকৰ কেঞ্চেল হৈ যোৱাৰ বহুত চান্স থাকে। আৰু তেওঁলোকে মানে DTয়ে কেতিয়াও, মানে DT হওক আছটোৱে হওক, কনচিডাৰ নকৰে ভুল কৰিলে। তো সেইটোৱে মনত ৰাখিবা। কাৰেকশ্যন উইণ্ড' পাবা এটা দুটা, কিন্তু সেইবুলি মানে সেইটোত বহি নাথাকিবা যে ভুল হ'লেও মই কাৰেকশ্যন কৰিম। তো এতিয়া কথা আহোঁ, মেইন কথা, ইউজাৰ মেনুৱেল আমাৰ যিহেতু দিছে, তোমালোকে পঢ়ি চাবা। মই ইমান পঢ়ি নাথাকোঁ, ভিডিঅ'টো যিহেতু দীঘল হৈ যাব। প্ৰথম কথা, লগ ইন কৰিব দিছে তোমালোকৰ। লগ ইন কৰাৰ আগত ৰেজিষ্টাৰ কৰিবলৈ ইয়াত দিছে, ৰেজিষ্টাৰ প্ৰচেছটো কেনেকৈ কৰিবা। কৈছে যে DT ৱেবছাইট যাবা, তোমালোকক মই দেখাই দিছোঁ। DT এইটো ৱেবছাইট হয়, তোমালোকৰ এইটো লিংকটোত আহিলে তোমালোকে প্ৰথম, মই ফাৰ্ষ্টৰ পৰা দেখাই দিছোঁ। এতিয়া বহুতে হয়তো নাজানিব পাৰা, ক্ৰমটো খুলিও ৰ'বা, মই দেখাই দিছোঁ তোমালোকক ফুল প্ৰচেছ। ইয়াত তোমালোকে DT চাৰ্চ কৰিলা, চাৰ্চ কৰি এইটো পালা, এইটোত যাবা, মেইন ৱেবছাইট। এইটো গৈ পিনি ইয়াত তোমালোকে দিছে এডমিশ্যন ইনটু BTech কৰ্চ লিখা আছে, তাত ক্লিক কৰিবা। তাত ক্লিক কৰাৰ লগে এইখন পঢ়িব পাৰা, অলপ নটিচ টাইপৰ এখন এডমিশ্যন হেৰি কথা লিখা আছে, এইখন নপঢ়িলেও নাই। ক্লিক হেয়াৰ টু এপ্লাই কৰিবা, ইয়াত আহিলা। অহাৰ পিছত তোমালোকে ইয়াত দেখিবা ৰেজিষ্ট্ৰেশ্যনৰ এটা অপশ্যন ল'ব। মোৰ নেটৱৰ্কটো অলপ শ্ল' হৈছে। অ'কে, তো ইয়াত তোমালোকে দেখিছা এইকেইটাত তোমাৰ কণ্টেক্ট ডিটেইলছ থাকে, এডমিশ্যন কৰ্ডিনেটৰ মানে যিখন কলেজৰ তোমাৰ চাব পাৰা, যিখন কলেজ আছে তাত তোমালোকে যেতিয়া এডমিশ্যন ল'বা, তাত কিবা প্ৰব্লেম পালে তেওঁলোকক কণ্টেক্ট কৰিব পাৰিবা। কণ্টেক্ট নাম্বাৰ দিয়া আছে প্ৰতিখন কলেজৰ, চাব পাৰা। তাৰপিছত ইয়াত দিয়া আছে চোৱা, যাৰ, এতিয়া মই এটা কথা ক'ব যাওঁ, ডকুমেণ্টছৰ কথা আহিম দিয়া, এইটো তাৰ আগতে কৈ লৈছোঁ যে NCL EWSটো এতিয়াতো মাষ্ট বি লাগেই। কিন্তু যদি যাৰ এতিয়া নহৈছে, টাইম নাই যিহেতু উলিয়াবলৈ, বহুতে মোক পাৰ্চনেলি মেছেজ কৰিছে দাদা মই উলিয়াই থৈ নগ'ল, এতিয়া মোৰ এডমিশ্যন ল'ব নোৱাৰিম নেকি। তো তেনেকুৱা যদি হৈছে যে নোৱাৰা, আৰু পৰাপক্ষততো উলিওৱা, EWS NCL লাগে, আৰু সদায় তোমালোকে আগতে উলিয়াই থ'ব লাগিছিল। কিন্তু যদি কোনোবা হয়তো উলিওৱা নাছিলা, মানে কিবা বশতঃ মানে দিগদাৰ হ'ল, কিবা প্ৰব্লেমৰ কাৰণে ওলোৱা নাই এতিয়ালৈকে, তেতিয়া এই ডিক্লাৰেশ্যনখন দিব পাৰা। কিন্তু এইখন ভেলিড হ'ব তোমালোকৰ প্ৰথম ফাৰ্ষ্ট এডমিশ্যনৰ কাৰণে। যেতিয়া ফাইনেল এডমিশ্যন, তাত কিন্তু তোমালোকৰ NCL বা PRC মাষ্ট বি লাগিব। যদি দিব নোৱাৰা, তোমালোকৰ ছিটটো কেঞ্চেল হৈ যাব। সেইটো মানে কোনো কনচিডাৰ নকৰে। কিন্তু তাৰ আগত যদি তোমালোকে ফাৰ্ষ্ট কাউন্সিলিঙৰ যেতিয়া ছিট পাবা, বা ছেকেণ্ড কাউন্সিলিঙৰ প্ৰথম যেতিয়া ছিট পাবা, তেতিয়া যিহেতু তোমালোকৰ ওচৰত যদি নাথাকে NCL বা EWS, তেতিয়া এই ডিক্লাৰেশ্যনখন দিব পাৰা। এখন চাই লোৱা, ডাউনলোড কৰি ল'বা, কৰি পিনি এইখন তোমালোকে ফিল আপ কৰি পিনি দি দিব পাৰা ৱেবছাইটত। দিয়াৰ পিছত যদি নাই দেই, মই সেইটোৱে কৈছোঁ, যদি তোমালোকৰ PRC বা NCL নাই তোমালোকৰ হাতত, যদি আছে তো PRC NCL দিয়ে, এই মেনুৱেলখন এখন হ'লে টাইম লাইন এইবোৰতো দিয়া আছে, চাই লৈছা। তো এতিয়া আহিল ৰেজিষ্ট্ৰেশ্যনক কেনেকৈ কৰিবা। তোমালোকে দেখিছা এইটো ৰেজিষ্ট্ৰেশ্যন দিয়া আছে। প্ৰথম যেতিয়া এইটো খুলিবা, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন আহিবা, তোমালোকে মোবাইলত কৰিলেও একেই আহিব। ইয়াত তোমালোকে এপ্লিকেশ্যন নাম্বাৰ দিবা তোমালোকৰ, আৰু যিটো তোমাৰ CEE ৰেংক কাৰ্ডত আছে, বা তোমাৰ এপ্লিকেশ্যন কৰোঁতে মানে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিলা ফাৰ্ষ্ট এক্সামৰ কাৰণে, সেইটো দিবা নাম্বাৰটো।
আৰু ইয়াত ডেটৰ পৰা তোমাৰ ডিটেইলছটো দিবা। মই ইয়াত নোৱাৰোঁ কাৰণ মোৰতো কোনো নাই হেৰি নাই ন, ইয়াত মোক ভেলিড নহ'ব। মই নহ'লে দেখাই দিলোঁ হয় ফাৰ্ডাৰ প্ৰচেছবোৰ। কাৰোবাৰ যদি আছে দিব পৰা মই কৰি দিব পাৰিম ফৰ্ম ফিল আপ, যদি সময় মিলাই তেতিয়া ফুল প্ৰচেছ মই দেখাব পাৰিম। তাৰপিছত কি কৰিবা, ইয়াত তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত তাৰপিছত তোমালোকে লগইনত যাবা। লগইনত কি কৰিব লাগিব সেইখিনি তোমালোকৰ ইয়াত দিয়া আছে, মই পঢ়ি দিছোঁ। তো ইয়াত চোৱা, ইয়াত তোমালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবা, আফটাৰ ক্লিকিং ৰেজিষ্ট্ৰেশ্যন বটন OTP উইল বি চেণ্ড টু ইমেইল নাম্বাৰ। আৰু ইমেইল নাম্বাৰ আৰু তোমালোকে এটা মনত ৰাখিবা, যিটো ইমেইল নাম্বাৰ দিবা, ইমেইল আৰু তোমালোকৰ ফোন নাম্বাৰ দিবা, সেইটো নিজৰ দিবা দেই। দেউতাৰ মাৰ বা কাৰোবাৰ ফেমিলি নিদিবা পৰাপক্ষত। কাৰণ যেতিয়া তোমালোকে কাউন্সেলিং মানে তোমাৰ প্ৰচেছ হৈ থাকিব, ফাৰ্ষ্ট কাউন্সেলিং ছেকেণ্ড কাউন্সেলিং, যদি চিট পোৱা ইমেইলত তোমাৰ এটা মেইল আহিব আৰু তাৰোপৰি সেই নাম্বাৰটোত মেছেজ বা কলো আহিব পাৰে। তো সেইটো কাৰণে ভেলিড নাম্বাৰ আৰু ভেলিড মানে বস্তু হেৰি দিবা। পৰাপক্ষতো নিজৰ দিব কৈছে, তেওঁলোকে ইয়াত মেনশ্যনে কৰি দিছে যে নিজৰ মানে দিয়া। তাৰপিছত OTP অহাৰ পিছত তোমালোকে লগইন কৰিলা। লগইন কৰাৰ পিছত তোমালোকৰ এই ডিটেইলছবোৰ দিব আহিব, ফাৰ্ডাৰ প্ৰচেছ আহিব। ফাৰ্ডাৰ প্ৰচেছ মই দেখাই দিম বাৰু। লগইন কৰিবা ইয়াত। লগইন কৰাৰ পিছত ইয়াতো লগইন কৰিলা, কৰাৰ পিছত ওলাব। এইখিনিও মই দেখাব নোৱাৰিম ৱেবছাইটত, কাৰণ মোৰতো মানে এপ্লিকেশ্যন কাৰো নাম্বাৰ নাই ন। চিনাকি মানুহে যদি কোনোবা দিয়া হ'লে মই তোমালোকক দেখালোঁ হয় বাৰু, এইটো পাৰিছোঁ। এতিয়া সেই ফৰ্ম ফিল আপত কি কথা মন দিব লাগে, মেইন ডকুমেণ্টছ কি লাগিব। ইয়াত ডকুমেণ্টছ বুলি ক'বলৈ গ'লে প্ৰথম মেইন ডকুমেণ্টছ কি লাগিব তোমালোকক। তো প্ৰথম কথা, এখন তোমালোকৰ এজ প্ৰুফৰ কাৰণে এখন তোমাৰ চাৰ্টিফিকেট লাগিব। এখন ইনফৰমেশ্যন ব্ৰ'চাৰত দিয়া আছিল, এইটো বাৰু মই কৈ দিছোঁ কি হ'ব পাৰে। ইয়াত ধৰা তোমালোকৰ বাৰ্থ চাৰ্টিফিকেট লাগিব, দিব পাৰা, আধাৰ কাৰ্ড দিব পাৰা, তেনেকুৱা ধৰণৰ ডকুমেণ্টছ দিব পাৰা, যি মানে তোমাৰ এজটো প্ৰুফ কৰে যে তুমি সিমান এজৰ হয় বুলি। তো এজ প্ৰুফ এখন চাৰ্টিফিকেট লাগে, সেয়া বাৰ্থ চাৰ্টিফিকেট দিয়া, আধাৰ কাৰ্ড দিয়া, তেনেকৈ ইয়াত ইনফৰমেশ্যন ব্ৰ'চাৰত দিয়া হৈছে বুলি কৈছে। যি দিয়া আছিল তোমালোকৰ সেই এটা PDF আছিল ইনফৰমেশ্যন ব্ৰ'চাৰ। মই এতিয়াতো দেখাই থাকিলে বহুত দীঘল হ'ব, তো সেই দুখন দিনৰ ভিতৰত এখন দিবা। আৰু তাৰপৰা ID প্ৰুফ ডকুমেণ্টছৰ কাৰণে তোমালোকে এইবোৰ দিব পাৰা, কি দিয়া আছে তুমি পঢ়ি চাবা নিজে। আধাৰ কাৰ্ডো ইয়াত দিব পাৰা, তোমালোকৰ কথা। মেইনলি পাৰিলে এখন তোমাৰ বাৰ্থ চাৰ্টিফিকেটে দিবা। তো তাৰপিছত আহি ক্লাছ 10ৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, আৰু এখন মাৰ্কশ্বিটৰ চাৰ্টিফিকেট দুইটা কিন্তু দেই, চাই ল'বা ভালকৈ। তো ইয়াত ক্লাছ 12ৰ একেই কথা। ডিপ্ল'মা ডিগ্ৰী যোন, এইটো তোমালোকৰ নহয়, মানে তোমালোকৰ মানে যোন JEE মানে তোমাৰ JLEE মানে যিটো তোমাৰ পলিটেকনিক কৰি যোন লেটাৰ এণ্ট্ৰি লয় তেওঁলোকৰ বাবে এখন ডিগ্ৰী বা ডিপ্ল'মা চাৰ্টিফিকেট, তোমালোকৰ নহয় কিন্তু। মানে যোন CEE গৈছা তেওঁলোকৰ বাবে নহয় এখন এইটো। তো তাৰপিছত আহিল ডকুমেণ্টছ ৰিকুৱাৰ্ড গভৰ্ণমেণ্ট কোটা, যিখন 5% গভৰ্ণমেণ্ট কোটা। মই ভিডিঅ' বনাই থৈছোঁ, আৰু ডকুমেণ্টছখন যিহেতু মই ভিডিঅ'তে আছে, তোমালোকে যদি কোনোবা উলিওৱা নাই উলিয়াই ল'বা, এদিনতে উলিয়াই ল'ব পাৰিবা এখন। এইখন ডকুমেণ্টছ কাৰ বাবে হয় জানিছা? যোন ক্লাছ 7ৰ পৰা ক্লাছ তোমাৰ 12লৈকে গভৰ্ণমেণ্ট কলেজত পঢ়ে, কলেজ বা স্কুলত যোন পঢ়ি আহিছে, কণ্টিনিউৱাছলি দেই, মাজত কোনো প্ৰাইভেটত পঢ়িব নালাগিব। মোৰ মাউচ নাই বা হেৰি নাই কাৰণে আখৰবোৰ চাবা, আৰু মই এনেই লিখি আছোঁ ইয়াত। তো এইকেইটা বুজিলা। তাৰপিছত ডকুমেণ্টছ হ'ল এইকেইটা আহিছোঁ হ'ব। পাৰ্মানেণ্ট ৰেচিডেণ্টটো PRC লাগিব অভিয়াছলি, যদি নাই ক'লোঁ মানে মাৰ্কছ বি দিয়া, মানে ভাবি থোৱা এইখন লাগিবই। যদি নাই আৰু অপশ্যন নাই মোৰ ওচৰত যে এতিয়া উলিয়াব নোৱাৰোঁ, তেতিয়া সেইখন ডিক্লেৰেশ্যনখন দিয়া, যিখন মই তোমালোকক দেখালোঁ, অলপ আগত দেখালোঁ ন, মই আকৌ দেখাই নাথাকোঁ, ভিডিঅ'টো দেৰি হ'ব। তো সেইখন দিয়া। আৰু এইখন কাষ্ট চাৰ্টিফিকেট তোমালোকৰ উলিয়াই থৈ দিয়া আছে, তাৰ লগতে NCL লাগিব। কাষ্ট চাৰ্টিফিকেট বুলি ক'লে NCL লাগিব, এখন চোৱা NCL। নহ'লে তুমি কাষ্ট অকল OBC কাষ্টখন দি কাষ্ট চাৰ্টিফিকেট দি তুমি NCL নিদিলে তোমাৰ এখন ভেলিডে নহ'ব, তোমাৰ সেইখন তেতিয়া জেনেৰেলে থৈ দিব। গতিকে মানে NCL লাগিব মাৰ্কছ বিৰ লগত। আৰু যদি আৰু NCL নাই উলিওৱা এতিয়ালৈকে, উলিয়াব টাইম আছে, তো অপশ্যন যদি একো নাই, সেয়া ডিক্লেৰেশ্যনখন দিবা, মই অথনি দেখালোঁ যিখন, সেইখন দি দিবা। কিন্তু মই সেইখন মানে লাষ্ট অপশ্যন আৰু দেই, যে কোনো বহি নাথাকিবা যে মোৰ ওচৰত নাই, কিন্তু সেইখন ফাইনেল এডমিশ্যনৰ কিন্তু ভেলিড নহয় দেই, মই এতিয়া কৈছোঁ। যদি দিব নোৱাৰে NCL বা EWS, তোমাৰ ছিটটো ডাইৰেক্টলি মানে কেঞ্চেল কৰিব, কোনো পধ্যে নামানে। বহুতৰ হৈছে এনেকুৱা দেখিছোঁ, আৰু আমি যেতিয়া কৈছিলোঁ আমাৰ টাইমতো হৈছিল, মুখৰ আগত ল'ৰা ছোৱালী বহুত কান্দি ওলাই আহে। তো সেইটো কাৰণে মানে ভুল নকৰিবা, এইকেইটা বস্তু উলিয়াই লোৱাই। য'ত মানে নোৱাৰিছা যদিও হাতে ভৰি ধৰা যে আমাক সোনকাল লাগে বুলি দিয়ক বুলি ছাৰ এনেকৈ কৰি, য'ত মানে উলিয়াইছা। চিনাকি মানুহ থাকিলে তোমাৰতো এসপ্তাহৰ ভিতৰত হৈ যায়। সেইবোৰ বাদ দিছোঁ বাৰু, এতিয়া মেইন কথালৈ আহোঁ। তাৰপিছত এইখিনি পঢ়িবা, আৰু আণ্ডাৰটেকিং এইবোৰ ইমানখিনি পঢ়ি নাথাকোঁ মই। তাৰপিছত এইটো স্পৰ্ট কোটাৰ কাৰণে আছে, যোন স্পৰ্টত ষ্টেট স্পৰ্ট কোটাৰ কিবাকিবি যদি চাৰ্টিফিকেট আছে, তেওঁলোকে দিলে তোমালোকে ৰিজাৰ্ভেশ্যন পাবা। PWD গম পাইছে, যোন ফিজিকেলি হেণ্ডিকেপ। তো ইয়াত আহিল মেইন কথা। এতিয়া এমত যিটো আছে কমিউনিটি চাৰ্টিফিকেট ফৰ 6 কমিউনিটি, এইটো বস্তু মই বহুত গ্ৰুপত কৰি আহিছোঁ, ভিডিঅ' বনাব থাকি গ'ল। পৰাপক্ষত মই কালি বিষয়ত বনাই দিম। ইয়াৰ এখন চাৰ্টিফিকেট আছে, চোৱা কাক লাগিব। TGL লাগিব,
এইটো টাই আহোম মৰাণ মটক চুতীয়া এখন কাক লাগে চোৱা তুমি যদি OBC NCL আছে তোমাৰ হ'ল ন তো সাব কেটেগৰী আছে ন তুমি কি হয় আহোম হয় নে টাই আহোম হয় নে মৰাণ হয় নে মটক হয় নে চুতীয়া হয় নে TCL হয় টি গাৰ্ডেন কিবা লেবাৰ কিবা বুলি আছিল এইটো TCL গম পাইছা তোমালোকে যোন TCL হয় তো তেওঁলোকৰ কি সাব কেটেগৰী থাকে আৰু এতিয়া কি হ'ল তুমি চোৱা চিটটা পালা OBC NCL ত আছে ন তুমি OBC ত পাইছা নৰ্মেল OBC সেইটোত তোমাৰ এই 6 কমিউনিটি দৰকাৰ নাই কিন্তু যেতিয়া তুমি আহোম স্পেচিফিক এটা সাব কেটেগৰী পাবা আহোম কেটেগৰীত পাইছা মৰাণ কেটেগৰীৰ চিট পাইছা মানে ৰিজাৰ্ভেশ্যন গম পাইছা ন OBCৰ আকৌ ৰিজাৰ্ভেশ্যন পাই যায় কিছুমানে আহোমত সেইটো তোমালোকৰ ডিপেণ্ড কৰে পাইছা নে নাই তাত লিখা থাকিব যেতিয়া এলত হ'বা তোমালোকে যে ফাৰ্ষ্ট কাউন্সিলত যদি পাইছা চিটটো ক'ত হৈছে কাষ্টটো থাকিব ন যে OBC বুলি যদি অকল থাকে OBC NCL তেতিয়া নালাগে যদি তোমালোকৰ OBC উইথ টাই আহোম মৰাণ মটক এনেকৈ যদি থাকে চুতীয়া থাকে তেতিয়া কি হ'ল সাব কেটেগৰী পালা ন তেতিয়া এই 6 কমিউনিটিৰ চাৰ্টিফিকেট দিব লাগিব তেতিয়া তোমালোকে সেই NCLখন দিলে তোমালোকৰ ভেলিড নহ'ব মানে তেওঁলোকে মানি নলয় যে তোমালোকে NCL যদি দিয়া তেতিয়া সেই 6 কমিউনিটি মানে তোমালোকে এই আহোমত মানে কোটাটোত পাইছা বুলি তেতিয়া মানে তোমালোকে মানি নলয় মানে গম পাইছা কি ক'ব বিচাৰিছোঁ মানে তোমালোকে যদি সাব কেটেগৰী পোৱা OBC সাব কেটেগৰী যেনেকৈ টাই আহোম মৰাণ মটক এই যিকেইটা 6টা কমিউনিটি আছে তাত যদি পাইছা ৰাজবংশী কোচ ৰাজবংশী তো তেতিয়া তোমালোকে কি হ'ব এই চাৰ্টিফিকেটখন দিব লাগিব 6 কমিউনিটিৰ চাৰ্টিফিকেটখন দিব লাগিব তেতিয়াহে তোমালোকে সেই চিটটো পাবা নহ'লে NCL বা তোমালোকৰ OBC যিখন চাৰ্টিফিকেট দিলে তেতিয়া তোমালোকক সেই চিটটো নিদিয়ে কিন্তু কাৰণ তোমালোকে সাব কেটেগৰীত পাইছা চিট ৰিজাৰ্ভেশ্যন গম পাইছা ন আৰু তোমালোকে যদি সেইটো চিটত পোৱা তেতিয়া তোমালোকে বেছি ৰেংকতো অলপ ভাল কলেজ পাবা কাৰণ ৰিজাৰ্ভেশ্যন পাইছা ন অলপ বেছিকৈ নৰ্মেল OBCত কি তোমালোকে ৰিজাৰ্ভেশ্যন বেছি পাইছা তো সেইটোৱে কথা তো ইয়াৰ ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংকটো দি দিম চাৰ্টিফিকেটখনৰ যিখন তোমালোকে উলিয়াই ল'বা এদিনতে হৈ যায় আৰু যদি মই পাৰোঁ এটা ভিডিঅ' বনাই দিম ইয়াৰ পিছত এই চেন্ট্ৰেল গভৰ্ণমেণ্ট তোমালোকৰ যদি কোনোবা ঘৰৰ ফেমিলি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কিবা কিবি চাকৰি কৰে তো ইয়াত তোমালোকে ৰিজাৰ্ভেশ্যন পাবা সেয়াও এখন চাৰ্টিফিকেট এখন উলিয়াই ল'বা সেইখন চাৰ্টিফিকেট নিজে কোনো ফৰ্মেট দিয়া নাই আছটো বা DTE তোমালোকে নিজে এখন বনাই ল'ব পাৰা তাৰপিছত এতিয়া ইয়াত লিখা আছে চোৱা এইটো পঢ়ি চোৱা এইটো বহুত ইম্পৰ্টেণ্ট মাছ ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট মই কৈছোঁ ন এইটো পঢ়ি চোৱা তোমালোকে স্ক্ৰীনশ্বট এটা মাৰিলা পঢ়া নিজে পঢ়া মই অলপকৈ জাষ্ট কৈ দিছোঁ OBC ফৰ OBC NCL এপ্লিকেণ্ট ইউ উইল হেভ টু এডিশ্যনেল আপলোডেড তো ইয়াত কি কৈছে ইয়াত কি আছে তোমালোকৰ যদি OBC হয় ন MOBC OBC হয় তোমালোকে NCLখন আপলোড কৰিবই লাগিব যদি আনএবল টু প্ৰভাইড দি NCL যদি তোমালোকে আপলোড কৰিব নোৱাৰা তেতিয়াহ'লে কেনচেল হৈ যাব চিটটো চোৱা এলটেড চিট ইন ডেট কেছ ইউ উইল বি এইটো চোৱা কনচিডাৰ ইউ আনৰিজাৰ্ভ বুলি তোমালোকক হেৰি কৰিব তোমালোকে যদি NCLখন দিব নোৱাৰা তেন্তে তোমালোকে OBC যদি হয়ো ন কিন্তু তোমালোকে OBC বুলি নধৰে তোমালোকক আনৰিজাৰ্ভ বুলি ধৰি দিব তেতিয়া তোমালোকে ৰিজাৰ্ভেশ্যন নাপাবা তো সেইকাৰণে মাষ্ট বি NCL লাগিবই তাৰপিছত ইন কেছ চোৱা ইয়াত চোৱা চাব কেটেগৰী মই কৈছোঁ ন এইটো মৰাণ মটক চুতীয়া টাই আহোম যেনেকৈ ৰাজবংশী এই 6টা কমিউনিটি টোটেল থাকি যদি হয় উইল বি চোৱা ডিছপ্লে দি চাব কেটেগৰী তোমালোকে সেই 6টা কেটেগৰীৰ পৰা OBC উইথ যদি তোমালোকে 6টা কেটেগৰী ৰাজবংশী কোচ ৰাজবংশী মৰাণ মটক আৰু কি আছিল TCL সেই 6টা কেটেগৰী যদি আছা তেন্তে তোমালোকে মাষ্ট বি দিব লাগিব চাব কেটেগৰী নেচেচাৰী ফৰ ছাপৰ্টিং ডকুমেণ্টছ উইল নিড টু বি আপলোড দেখিছা না যদি সেই তিনিটাত তোমালোকে হয় তেন্তে OBC NCLটো দিবাই লগতে এই চাব কেটেগৰী তোমালোকে এই চাৰ্টিফিকেটখন দিব লাগিব মই এটা ভিডিঅ' বনাই দিম ৰ'বা তোমালোকৰ উল্টা পুল্টা লাগিব পাৰে মই ভিডিঅ' বনাম আজিয়ে বনাম এইখনত ইয়াৰ ডিটেইলছ ভিডিঅ' পাই যাবা তো ইমান চিন্তা কৰিব নালাগে মই বনাই আছোঁ কেনেকৈ এপ্লাই কৰিবা চব দেখাম তো বেছি চিন্তা কৰিব নালাগে সেইখন আহিছোঁ নেক্সট আহিলোঁ চোৱা যেতিয়া লগ ইন কৰিলা লগ ইন কৰাৰ পিছত এখন ইণ্টাৰফেচ আহিব তোমালোকে যদি নিজে কৰা তো তাত এয়া চোৱা OBC NCL কি হয় তোমালোকে কাষ্টটো দিব লাগিব তো এই চাৰ্টিফিকেট তোমাৰ নাম্বাৰ তেনেকৈ কৰিব ফিল আপ কৰিব লাগিব চোৱা এইখন দিয়া আছে চাই ল'বা নিজে কেনেকৈ দিবা কি দিবা ৰেংকটো চাই এনুৱেল ইনকাম কিন্তু তোমাৰ যিটো এনুৱেল ন ফেমিলি ইনকাম এইটো তোমালোকে আজিকালি মই জনাত উঠাই দিছে এইটো যিটো ফিজ উইভাৰ বুলি এটা আছিল তোমাৰ যিটো মানে ইনকম কম হ'লে এডমিশ্যনৰ টাইমত যিটো তোমাৰ মানে অলপ ৰেহাই দিয়ে ন সেইটো বস্তু মই শুনামতে বা উঠুৱাই দিছে বুলি শুনিছোঁ মানে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কিবা এটা হেৰি কৰিছিল নটিছ এখন ওলাইছিল কেইদিনমানৰ আগত মই একজেক্টলি মনত নাই সেইটো কিন্তু দিবও পাৰে দেই মই নিদিয়ে বুলি নকওঁ তো চাবা বাৰু এইটো 2024 দেখিছে ন এইটো পুৰণা এখন স্ক্ৰীনশ্বট দিছে তো এইখিনি প্ৰচেছ কৰিবা আপলোড কৰিব দিব ইয়াত চোৱা ডকুমেণ্টছ তোমালোকে কেটেগৰী ইয়াত OBC চাৰ্টিফিকেট বুলি আছে কিন্তু তোমালোকে যি দিবা ন ইয়াত যি কাষ্ট দিবা যি NCL চব ওলাব ইয়াত তাৰপৰা ইয়াত এইবোৰ তোমালোকে ইয়াত চোৱা ইয়াত প্ৰগ্ৰেম আহিব প্ৰগ্ৰেম ইয়াত তোমালোকৰ BTech দিবা এইবোৰ দিবা আৰু কৰিবা তো
তো ইয়াত আহিল মেইন কথা। এতিয়া তোমালোকে এতিয়া মেইন কথালৈ আহোঁ। যিহেতু বহুতে সুধি থকা ডাউট যে দাদা মই কেমেষ্ট্ৰিত ফেইল কৰিছোঁ বা মোৰ কেমেষ্ট্ৰি তোমাৰ ফ'ৰ্থ হৈছে বা মেথছত দাদা মোৰ মানে ফ'ৰ্থ হৈছে বা মই ফেইল কৰিছোঁ, তেতিয়া মই দাদা এডমিশ্যন ল'ব পাৰিম নে নোৱাৰোঁ বি টেকত বা তেনেকুৱা ধৰণৰ কুৱেশ্যন সোধা ন। এতিয়া সেইটো কথালৈ আহোঁ। ইয়াত ধুনীয়াকৈ দিয়া আছে আৰু মোৰ এটা PDF আছিল যোৱা বছৰ, আগৰ বছৰ নেকি। মই এতিয়া উলিয়াই নাথাকোঁ, মোৰ PC-টো নাই, মোৰ মোবাইলত আছে বাৰু। সেইটো বাদ দিছোঁ বাৰু। তো এতিয়া কথালৈ আহোঁ যে কোনে মানে ইলিজিবল কেতিয়া হ'বা দিব, এনেকৈ তোমালোকে কোৱা যে মেথছ মোৰ ফেইল হৈছোঁ বা ফ'ৰ্থ হৈছে, মই পাম নে নাপাওঁ। এতিয়া কথা হ'ল যে যোনে প্ৰথম কথা মেথছৰ কথা মেথছত আহিছোঁ, মই বুলি লিখিছোঁ ইয়াত। এতিয়া প্ৰথম কথা আহোঁ মেথছৰ কথালৈ মেথছৰ কথা চোৱা। এতিয়া চোৱা তুমি চব ইয়াত তোমালোকৰ এইফালে দিয়া আছে। চোৱা তোমালোকৰ ব্ৰাঞ্চখিনি দিয়া আছে, কি ব্ৰাঞ্চ তোমালোকে ইলিজিবল আৰু ইয়াত কি লাগিব দিয়া আছে ন। তো এইকেইটা ব্ৰাঞ্চত তোমালোকে পাবলৈ হ'লে মেথছত তোমালোকে পাছ কৰিব লাগিব। প্ৰথম কথা পাছ কৰিব লাগিব তোমালোকে মেথছত। লাগিলে সেইখন তোমাৰ মেথছখন ফ'ৰ্থ হওক কিবা হওক কোনো কথা নাই, কিন্তু পাছ কৰিবলৈ পাছ মানে তোমাৰ কিমান আছিল 27 নে কিমান মাৰ্ক আছিল SSত। একচুৱেলি তোমালোকে জানিবা, মই পাহৰিছোঁ দেই, মই ইমান দিন হ'ল SS দিয়া। তো 27 আছিল মেবি চাগে থিয়ৰীত। তো থিয়ৰী আৰু প্ৰেক্টিকেল মিলাই পিনি তোমাৰ পাছ যিহেতু কৰিব লাগে, সেই পাছ কৰিব লাগিব। কোনো গেছ মাৰ্ক বা তেনেকৈ নোহোৱাকৈ দেই, মানে তোমালোকে ডাইৰেক্ট মানে পাছ কৰিব লাগিব নিজে, মানে গেছ মাৰ্কো নহ'ব। কিন্তু যদি পাছ কৰিছা তেন্তে তোমালোকে এইকেইটা ব্ৰাঞ্চত বাৰু ইলিজিবল। এইকেইটা মানে গোটেইকেইটা ব্ৰাঞ্চ, ইয়াত গোটেই ব্ৰাঞ্চ আছে, যিমান ষ্টেট গভৰ্ণমেণ্ট কলেজৰ আছে মানে ব্ৰাঞ্চ, গোটেইকেইটা ব্ৰাঞ্চত তোমালোকে পাবা মেথছত যদি তোমালোকে মানে পাছ কৰিছা। এতিয়া কথা হ'ল কেমেষ্ট্ৰিৰ কথা আহোঁ। তো এতিয়া ইয়াত চোৱা তোমালোকে ফিজিক্সখন কম্পালচৰি, তোমালোকে য'তেই নহওক ফিজিক্স পাছ কৰিব লাগিব। ফ'ৰ্থ, মই এইটো কথা কৈছোঁ যে ফ'ৰ্থৰ লগত কোনো কথাই নাই। ফ'ৰ্থ হৈছে তোমাৰ ছাবজেক্টখন, সেইটো কোনো কথা নাই, এডমিশ্যনৰ ক্ষেত্ৰত কোনো এফেক্ট নেপেলায়, কিন্তু সেইখন তুমি পাছ কৰিব লাগিব। পাছ গম পাইছা, পাছ কৰিব লাগিব, পাছ কৰিলে তোমালোকে হৈ যাব। তো এতিয়া ফিজিক্সখন কম্পালচৰি চোৱা, চবতে লাগিব, মেথছখনো চবতে লাগিব। এতিয়া তাৰ সলনি কি কেমেষ্ট্ৰি সলনি যদি তোমালোকে চোৱা, কেমেষ্ট্ৰি যদি তোমালোকে ফেইল কৰিছা তেন্তেতো অবভিয়াছলি এইকেইটা তোমালোকে ব্ৰাঞ্চ নাপাবাই, ল'ব নোৱাৰা। তোমালোকে যেতিয়া এডমিশ্যন পাবা এইকেইটা ব্ৰাঞ্চ তোমালোকে এল'টো নকৰে আৰু ল'বও নোৱাৰা যদি তোমালোকে কেমেষ্ট্ৰি ফেইল কৰিছা। মই ফ'ৰ্থৰ কথা কোৱা নাই, কিন্তু ফ'ৰ্থটো কনচেপ্টটো বেলেগ একদম। ফ'ৰ্থটো তোমালোকে পাছ কৰি ফ'ৰ্থ হ'ব পাৰে ন। তো পাছ কৰাৰ লগতহে কথা আছে এইটো এডমিশ্যনৰ ক্ষেত্ৰত। তো ফ'ৰ্থ কথাটো পাহৰি যোৱা, ফ'ৰ্থ হওক তোমাৰ যি হওক তুমি এডমিশ্যন ল'ব পাৰিবা যদি পাছ কৰিছা। তাৰপিছত আহিল যদি কেমেষ্ট্ৰি তুমি মানে ফেইল কৰিছা, তোমাৰ আদাৰ ছাবজেক্ট যদি আছে, এইখিনি চোৱা পঢ়ি চোৱা, কম্পিউটাৰ চায়েন্স কেমেষ্ট্ৰি আৰু চোৱা আউট অফ কেমেষ্ট্ৰি বাহিৰে কম্পিউটাৰ চায়েন্স ইলেক্ট্ৰনিক্স কিবা কিবি এইবোৰ চোৱা, বায়'লজিও আছে চোৱা। আনকি বায়'লজিটো মানে বহুতো বায়'লজি থাকে ন, মেথছ বায়'লজি লোৱা। তো বায়'লজিত পাছ কৰিছা, কেমেষ্ট্ৰি নহ'লেও হৈ যাব, কিন্তু তোমালোকে এইকেইটা চিভিল মেকানিকেল কেমিকেল এইকেইটাত তোমালোকে নাপাবা, ব্ৰাঞ্চ পাব নোৱাৰা। তাৰ বাহিৰে কি পাব পাৰা, যদি বায়'লজি থাকে তোমালোকৰ, যদি কেমেষ্ট্ৰি ফেইল কৰা মানে তেতিয়া কৈছোঁ, বা ইনফৰ্মেশ্যন IT থাকে কিছুমান, ধৰা ইয়াত কি আছে আছে আৰু দেখা কম্পিউটাৰ চায়েন্স। তো সেইকেইটা হ'লে কি হয়, CSE অভিয়াছলি পাবা কম্পিউটাৰ। তো তাৰপিছত তোমাৰ ইলেক্ট্ৰিকেল পাবা, আৰু এইকেইটা চোৱা পাৱাৰ ইলেক্ট্ৰনিক্স এইকেইটা পাবা। তো এয়া 4টা ব্ৰাঞ্চ তোমালোকে মানে তোমালোকে হেৰি কৰিব পাৰিবা, এডমিশ্যন ল'ব পাৰিবা। এতিয়া হ'ল ইয়াৰ এই 3খন ছাবজেক্ট মিলাই এটাই এলিজিবল কি হয় তোমালোকৰ, মানে এটাই কণ্ডিশ্যন, এই 3খন ছাবজেক্ট মিলাই তোমালোকে কিমান হ'ব লাগে। একজেক্টলি মই পাহৰিছোঁ, আমাৰ টাইমত 55 আছিল, কিন্তু মই শুনা মতে এতিয়া অলপ চেঞ্জ হৈছে বুলি শুনিছোঁ। তোমালোকে গুগল বা অলপ ChatGPT মাৰি ক'ৰবাত সুধি চাবা ভালকৈ, প্ৰপাৰ ইনফৰ্মেশ্যন লৈ ল'বা। 45 নে 55 আছিল, মই একজেক্টলি এতিয়া ক'ব নোৱাৰোঁ। আমাৰ টাইমত 55 আছিল, তোমালোকৰ টাইমত হয়তো এতিয়া অলপ কমাইছে, এজ লিমিটো কমাই দিয়ে, বহুত চেঞ্জ কৰি থাকে ন, তো মই ক'ব নোৱাৰিম। তো সেইটো মানে PCM বা তোমাৰ কি হ'ব, তোমালোকে এইটো ফিজিক্স মেথছ বা ইয়াত যি থাকে আৰু সেই 3খন ছাবজেক্ট মিলাই, সেই ছাবজেক্টখন 3খন মিলাই তোমালোকে সেই পাৰ্চেণ্টেজটো হ'ব লাগিব। মই ধৰিছোঁ এতিয়া 55 ধৰিছোঁ, 45 হ'ব পাৰে দেই, মই একজেক্টলি এতিয়া মই নাজানো ক'লোঁ ন। মই জাষ্ট মই ধৰি লৈছোঁ যে 55 যদি হয় পাৰ্চেণ্টেজ, তো 55% সেই 3খন ছাবজেক্ট মিলাই হ'ব লাগিব, তেতিয়া তোমালোকে এডমিশ্যন ল'ব পাৰিবা। সেইটোৱে মানে ইলিজিবিলিটি কণ্ডিশ্যন, যে তোমালোকে পাছ কৰিব লাগিব সেই 3খন ছাবজেক্টত, যিকেইটা ব্ৰাঞ্চ লাগে ইয়াত লিখা আছে, মেনশ্যন কৰা আছে, চাই লোৱা তোমালোকে নিজে। আৰু যদি কেমেষ্ট্ৰি ফেইল কৰিছা কোনোবাই, এইখন আদাৰ ছাবজেক্ট কোনোবাখন লাগিব। তো সেইমতে তোমালোকে সেই যদি পাৰ্চেণ্টেজটো হয় 55% বা 45, মই কোনটো হয় মই একজেক্টলি এতিয়া ক'ব নোৱাৰোঁ, মই কৈছোঁ ন তোমালোকক চাই ল'বা। 45 যদি হয় 45, তো 45% যদি হৈ যায় তোমালোকৰ, তেতিয়াহ'লে তোমালোকে এডমিশ্যন ল'ব পাৰিবা, কোনো বাধা নাই। তাৰপিছত আহিল তোমালোকে কেনেদৰে তোমালোকে প্ৰিফাৰেঞ্চ দিব পাৰিবা। প্ৰিফাৰেঞ্চ দিয়াটো মই প্ৰপাৰ এটা মই ভিডিঅ' বনাই থোৱা আছে যোৱা বছৰ, সেইটো চাই ল'বা। যাৰ যিটো প্ৰিফাৰেঞ্চ মতে তুমি দিব পাৰিবা, সেইটো ভিডিঅ'টো ডেছক্ৰিপশ্যনত মই লিংক দি দিম, ধুনীয়াকৈ চাই ল'বা, বুজি পাবা। এতিয়া কৈ থাকিলে ভিডিঅ'টো বহুত দেৰি হৈ যাব। তাৰপিছত একাডেমিক ডিটেইলছ, একাডেমিক ডিটেইলছবোৰ দিবা, এইবোৰ কি তোমাৰ এইবোৰ পাৰিবা আৰু তোমালোকে নিজে
হেৰি কৰিব যদি নোৱাৰা মই এটা ভিডিঅ' বনাম যদি কাৰোবাৰ এপ্লিকেশ্যন নাম্বাৰ কোনোবা দিয়া আৰু মোক কৰিবলৈ মইতো এতিয়া মোৰ কোনো চিনাকি মানুহ এতিয়ালৈকে এইবছৰ নাইতো তো কৰি দিলোঁ হয় বাৰু যদি ফুল বেচিছ দেখালোঁ হয় তোমালোকক তো দিব পাৰা মই ফ্ৰীকৈ কৰিম দেই এইটো নহয় মই পেইড কোনোবা পইচা দিলে কৰি দিম কৈছোঁ ন তেনেকৈ ফ্ৰীকৈ কৰি দিম চিন্তা কৰিব নালাগে চবকে নোৱাৰোঁ কাৰণে এজনক কৰি দিম তো ভিডিঅ' বনাই দিব পাৰিম তেতিয়া মই তাৰপিছত এইখিনি তোমালোকৰ যি যি হেৰি আছে ওলাব আৰু এইকেইটা পইচা তোমাৰ পে'মেণ্ট কৰিব লাগিব চোৱা পে'মেণ্ট কৰিব লাগিব পে'মেণ্টটো মে বি কিমান আছিল মই একচুৱেলি পাহৰিলোঁ কিবা এটা পে'মেণ্ট কৰিব লাগে 1800 নে কিবা এটা আছিল 200 300 তেনে কিবা এটা আছিল চাই ল'বা এবাৰ এই লিখা আছে 800 টকা পে'মেণ্ট কৰিব লাগিব পে'মেণ্ট কৰাৰ পিছতহে পে'মেণ্ট নকৰিলে কিন্তু তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট নহয় মানে তোমাৰ ফৰ্ম ফিল আপটো কমপ্লিট নহ'ব কিন্তু তো পে'মেণ্ট কৰিবা পে'মেণ্ট কৰাৰ পিছত ৰিচিপ্ট ধুনীয়াকৈ পাই যাবা তো সেইখিনি আছিল আৰু লাষ্টত এইকেইটা কথা হ'ল এতিয়া তোমালোকক যিহেতু টাইম দিছে চোৱা 10 তাৰিখৰ পৰা 17 তাৰিখ দিছে আৰ্লিয়াৰ প্ৰথম দিছে কিন্তু এইটো মোৰ মতে অলপ এক্সটেণ্ড কৰিব প্ৰতিবাৰে কৰি দিয়ে কিন্তু সেই বুলি বহি নাথাকিবা দেই মই এতিয়া কৈছোঁ এই ঘপককৈও নকৰিবা যে 10 তাৰিখ হৈ গৈছে ন তো ভিডিঅ'টো মই দিছোঁ 11 তাৰিখ তো এই আজিকালি এইদিনতে কৰোঁ বুলি টাইম বেছি নাই বুলি ঘপককৈও নকবা কাৰণ ৰখা অলপ বস্তু প্ৰচেছটো চোৱা অলপ তোমাৰ ময়ো ভিডিঅ' বনাম আৰু ইউটিউবত ভিডিঅ' বহুত পাবা বহুত এভেইলেবল আছে আজিৰ যুগত তো চোৱা অলপ যদি নিজে কৰা অকণমান অনলাইন প্ৰচেছো ফুল প্ৰচেছ পাই যাবা বেলেগ চেনেলত কোনোবা বিচাৰা তো বিচাৰি পিনি তোমালোকে 15-14 মানত কৰা ধুনীয়া এটা মাজৰ টাইমত তাতকৈ দেৰিও নকৰিবা তাতকৈ মানে লেটো নকৰিবা কাৰণ চোৱা 17 তাৰিখ ডেডলাইন দিয়া আছে তো মোৰ মতে এইটোতো আৰু বঢ়াব 20 তাৰিখ মানলৈ যাব মই আজিয়ে কৈছোঁ কিন্তু এইটো বহি নাথাকিবা দেই এইটো নহ'বও পাৰে কিন্তু প্ৰতিবাৰে বঢ়াই বাৰু এক্সটেণ্ড কৰে কিন্তু সেই বুলি মানে নাথাকিবা যে বঢ়াব বুলি কাৰণ 17 তাৰিখ লাষ্ট তোমালোকৰ ডেট তো 17 তাৰিখে লাষ্ট বুলি কোৱা ইয়াৰ পিছত কৰিব নোৱাৰোঁ বুলি ভাবি লোৱা তো মোৰ মতেহে 20 তাৰিখ কৰিব বুলি ভাবি থৈছোঁ তাৰপিছত ফাৰ্ষ্ট কাউন্সিলিঙত যেতিয়া হেৰি হ'ব তোমালোকৰ এইটো ডেট দিব কেতিয়া হ'ব এইটো মোৰ মতে 29-30 মই এতিয়া এক্সপেক্টেড ডেট কৰিছোঁ দেই আগতো মই যিটো কৈছোঁ কাউন্সিলিং ষ্টাৰ্ট হ'ব ফাৰ্ষ্ট উইকৰ লাষ্টত নতুবা ছেকেণ্ড উইকৰ ফাৰ্ষ্টত বুলি কৈছিলোঁ জুলাই তো সেইটোৱে হ'ল দেখিছা ন 10 তাৰিখ হৈ গ'ল ছেকেণ্ড উইকৰ ফাৰ্ষ্টত হ'ল তো এইটো মই এক্সপেক্টেড ডেটহে কৈছোঁ দেই 29 তাৰিখ বা 30 তাৰিখ মানত তোমালোকৰ ফাৰ্ষ্ট কাউন্সিলিঙৰ ৰিজাল্ট আহিব লাগে মোৰ মতে তাৰপিছত ফাৰ্ডাৰ কাউন্সিলিংবোৰ ষ্টাৰ্ট হ'ব টাইম লাইন গৈ থাকিব তোমালোকে হেৰি কৰিব পাৰিবা আৰু ইয়াত যদি তোমালোকে কিবা ভুল কৰা হা ইয়াত মই দেখাই দিছোঁ কাউন্সিলিং যেতিয়া তোমালোকে অবভিয়াছলি ফৰ্ম ফিল আপ কৰোঁতে কিবা কিবি ভুল কৰিব পাৰা মই সেইকাৰণে কৈছোঁ যে ভুল কৰাৰ পিছত নকৰিবাই 2বাৰ 3বাৰ চোৱা য'তে কৰিছা CSC চেণ্টাৰ কৰিছা তোমালোকৰ ওচৰৰ কম্পিউটাৰ চেণ্টাৰ কৰিছা বা নিজে কৰিছা তো চাই মেলিহে মানে ফাইনেল ছাবমিশ্যন কৰা তো তাৰপিছত আহিল তোমালোকৰ যেতিয়া ভুল হ'ব তোমালোকে ইমেইল কৰি কাৰেকশ্যন কৰিব পাৰিবা ক'ত গ'ল লিখা আছিল ক'ৰবাত এইটো চোৱা এনি কাৰেকশ্যন ৰিকুৱাৰ্ড তোমালোকে ইয়াত মেইল কৰি পিনি কাৰেকশ্যন কৰাব পাৰা মানে কল কৰিব পাৰা হয়তো কল কৰাটো প্ৰিফাৰ নকৰে তেওঁলোকে মেইল কৰিব কৈছে কিন্তু মেইল কৰে ৰেছপন্স বহুত দেৰি লাগে মই 2-3 দিন লাগি যায় তো বহুত দিগদাৰ এবাৰ ভুল কৰি পালে মানে কাৰেকশ্যন কৰাটো বহুতেই দিগদাৰ কিন্তু দিয়ে তেওঁলোকে অপশ্যনটো নথকা নহয় যে মেইল কৰি তোমালোকে তেওঁলোকক ক'ব পাৰা তেওঁলোকে তোমালোকক কণ্টেক্ট কৰি মানে কাৰেকশ্যন কৰি দিব কিন্তু এইটো প্ৰচেছ বহুত এটা লেন্দি প্ৰচেছ এসপ্তাহমান লাগি যায় তো এসপ্তাহ 1 উইক লগাত কি 7 ডেজ লগাত কি তোমালোকে কাৰেকশ্যন কৰি লোৱা ন যদি তোমালোকৰ এইফালে তোমালোকৰ 7 দিন যাওঁ মানে তোমালোকৰ ফাৰ্ষ্ট কাউন্সিলিঙে ষ্টাৰ্ট হৈ গ'ল তোমাৰ যদি কিবা ভুলেই হৈছে তেতিয়া ফাৰ্ষ্ট কাউন্সিলিঙত তুমি ৰেংক ভাল হ'লেও নাপাবা তো সেইটোৱে কথা আশা কৰিছোঁ বুজি পালা আৰু ভিডিঅ' দুটামান আনিম বাৰু 6 কমন থিয়েটাৰ ভিডিঅ' আনিম আৰু লগতে আৰু কি ডাউট আছে ক'বা ধুনীয়াকৈ ভিডিঅ' বনাই দিম তো আজিলৈ ইমানে লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে তো বাই বাই